আজি মই আপোনালোকক লৈ যাম উৰিষ্যাৰ অন্য এটা ফেমাছ প্লেচ গোদাবৰী পোন। মানে এটা খুব ধুনীয়া পুখুৰী এটা আছে আৰু পুখুৰীটোৰ পাৰে পাৰে বিভিন্ন দেৱ দেৱীৰ মন্দিৰ আছে। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰুমৰ পৰা ওলাই আহিলোঁ। গোদাবৰী পোন চাবলৈ আমি 4জন যাম। তো গতিকে লৈ জেগাটো আগত যোৱা নাই, উবেৰ এখন বুক কৰি লৈছোঁ আৰু উবেৰখন আহি আছে। Take a chance and go somewhere under the summer sun. তো আমাৰ উবেৰ আহি পালেহি আৰু আমি যাব লৈছোঁ। আহি যোৱা। Under the summer sun, summer sun. ভুৱনেশ্বৰখন আচলতে মানে গোটেইখন এখন টেম্পল চিটি। মানে ইয়াত মানে যেনিয়ে যোৱা হয় মানে সেইফালে মানে কেৱল মন্দিৰ মন্দিৰ গোটেই মানে দিনটো আচলতে আমি ঘূৰি ফুৰিলেও শেষে নহ'ব, ইমানেই মন্দিৰ আছে মানে শেষ কৰিব নোৱাৰি। দিনটো চাই চাই আমনি লাগি যাব আৰু কেইবাদিনৰ কাৰণে আহিব লাগিব। ফাইনেলি আমি আহি পালোঁ গোদাবৰী পোন। অলপ আগুৱাই যাওঁ, চাওঁ ভিতৰৰ ফালে কিনো আছে। চৰাই উৰি গৈছে। এইটো দেখিছে ধুনীয়া পুখুৰী এটা আছে আৰু দেখাই আছোঁ, খুব ধুনীয়া পুখুৰী। এইটো সৰু সৰু মন্দিৰ আছে, তামাম ধুনীয়া, মানে বহুত ধুনীয়া, পূৰা ধুনীয়া লাগিছে, ভাল লাগিছে। মন্দিৰ আছে সৰু সৰু আৰু ইয়াত মানে ফৰেনাৰ আহে, তো দেখিলোঁ লগে লগে মানে ভিডিঅ' কৰি থৈ দিলোঁ। বহুত মানুহ আহে, ইয়াত সুধিছোঁ ডেইলি ভিৰ থাকে, বহুত বাহিৰ বাহিৰৰ মানুহ আহে। দেখিছে পুখুৰীৰ মাজত এটা মন্দিৰ আছে। যাম বুলি ভাবিছিলোঁ ইয়ালৈ, কিন্তু যাবলৈ একো ৰাস্তা বিচাৰি নাপালোঁ। কোনফালে যায় একো ৰাস্তা নাই আৰু ভাবিছিলোঁ নাৱত যায় নেকি, চালোঁ তেনেকৈ নাও নাই, যাবলৈ সুবিধা নাই। দেখাইছোঁ, জুম কৰি দেখাইছোঁ, পুখুৰীৰ মাজত মন্দিৰ এটা আছে আৰু এইফালে পানী পূৰা ধুনীয়াকৈ পৰি আছে। চব কি ধুনীয়া দেখিছে, তামাম ধুনীয়া প্লেচটো। চক পুখুৰীটো পাৰে পাৰে চাৰিওফালে মন্দিৰ। মই আগতে কৈছিলোঁ চাৰিওফালে মন্দিৰ আছে, বিভিন্ন দেৱ দেৱীৰ। এইটো আছে ডাঙৰ মন্দিৰ। আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকো আহিছে ইয়াত চাবলৈ, ক'ৰ হয় নাজানো। মন্দিৰ ভিতৰলৈ অলপ সোমাই যাব, অলপ কি আছে চাওঁ। খুব ধুনীয়াকৈ সজাই থৈছে মন্দিৰবিলাক। এনেকুৱা লাগে যেন মানে শিৱসাগৰত কিবা শিৱদৌল চাইছোঁ, জয়দৌল চাইছোঁ, তেনেকুৱা লাগিছে। আৰু একচুৱেলি চব গধূলি হৈ আহিছে, সময় হৈ আহিছে, মানে আমাৰ কি হ'ল অহাটো দেৰি হ'ল, তো গতিকে লৈ গোটেইখিনি চাব নোৱাৰিলোঁ। যিমানখিনি সম্ভৱ হয় দেখালোঁ আৰু সময় হৈ আহিল, আমি ঘূৰি যাব লাগিব এতিয়া। তো গতিকে লৈ কেনেকুৱা পালে ভিডিঅ'টো সকলোৱে কমেণ্ট কৰি জনাব।